Hello guys and welcome to my YouTube channel BK Assamese Musical। मैं जो 15 আগষ্টৰ দিনা যে ভিডিওটো দিছিলো হিন্নাৰ পৰা মই ভিডিও দিয়া নাই দিবা পৰা নাই কাৰণ মই 15 আগষ্টৰ দিনা ডিপিৰ বিলা মোটামুটি 12টা মানৰ পৰাই একদম জ্বৰ মানে ভিষম জ্বৰ আজিক লাগি মই ভালে পোৱা নাই যোৱা কালিক লাগিতো মই নিজে খোজ কাঢ়িব পৰা হোৱা নাছিলো তাৰমানে মাথা এটা ঘূৰে দে মানে মই আকো খাবাই পৰা নাই ভাতটো খালিয়ে মই ভাতৰ কথা ভাবলিয়ে বা অলপ আগগৰা দুইগৰা খালিয়ে তাৰমানে বমি হৈছে বমিৰ লগত ওলাই যায় কাৰণে মই কাদিন চাহে খাই আছো চাহ বা এখন ৰুটি এনেকৈ মই খাই আছো মানে মই ভাবিলো এটা ভিডিঅ' বনাই দিওঁ মানে কিয় ভিডিঅ' দিয়া নাই বহুতে মোক কৈ আছে মানে জনালো আৰু য'তটো মানে 15 আগষ্টৰ আগাৰ দিনা তাৰমানে গধূলিবিলাক কিন কৰি বৰষুণ দিছিল তাতে জিকলোও তাৰমানে ফুৰিব গৈছিলোঁ ফুৰিব যাওঁতে জিকলো আৰু প্লাছ আহি পেলাই গা ধুলোঁ মোটামুটি 7টা মানত গা ধুলোঁ ঠাণ্ডাখিনি অলপ ঠাণ্ডা আছিল অলপ বতৰটো গা ধুলোঁ আৰু 15 আগষ্টৰ দিনা মোটামুটি 5টা মানতে গা ধুইছোঁ এনে একদম ঠাণ্ডা মোৰ ভিতৰ সোমাই গৈছে গৰম ঠাণ্ডা চব মিলি গৈছে না কাৰণে একদম ভিষম জ্বৰ পানী লগা মাথাৰ বিষ জ্বৰটো তাৰমানে কি জানেনে মানে পৰহি দিনাকলৈকেতো দিনে ৰাতি গোটা আছিল জ্বৰটো তাৰমানে কালিৰ পৰা কি হৈছে আৰু মানে দিনটো নাথাকে আৰু কিন্তু দিনটো দুৰ্বল হৈ থাকোঁ কিন্তু জ্বৰটো নাথাকে মোটামুটি ভাটিবিলাক পৰা একদম ঠাণ্ডা লাগি আহে ৰাতি ভিষম জ্বৰ উঠে এনে ঘুমাবাই পৰা নাই একেদিন তাৰমানে টোপনিয়ে নাই তাৰমানে আপোনালোকে দেখি পেলাই গম পাইছে চকুটুকু মই আজিও ভিডিঅ'টো বনাব মোৰ ইচ্ছা আছিল কিন্তু আপোনালোকক জনাই দিলোঁ আপোনালোকে ভাবিব পাৰে ইভাগ ক'ত গেল এনে আপোনালোকক জনাই দিলোঁ আৰু সুস্থ হ'লে ভিডিঅ' নিশ্চয় দিম কাৰণ মই ভিডিঅ' কৰা মানুহ যিহেতু মই ভিডিঅ' নিশ্চয় দিম আৰু মই ভিডিঅ' নকৰা কৰিও থাকিব নোৱাৰোঁ আপোনালোকক দেখাব লাগিবই মই যিহেতু প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক সুস্থ হ'লে নিশ্চয় দিম ভিডিঅ' কিন্তু বৰ্তমান সুস্থ হ'ব লাগিব কাৰণ এই দেহাৰে মই ভিডিঅ' বনাব নোৱাৰোঁ তাৰমানে বাহিৰত যাব নোৱাৰোঁ তাৰমানে মই নিজে ভালকৈ খোজ কাঢ়িবই নোৱাৰোঁ একেদিন এতিয়াও মই বিচনাতে আছোঁ বৰ্তমান সেইকাৰণে আজি ভিডিঅ'টো বনাব চেষ্টা কৰিলোঁ আপোনালোকেও সাৱধান হৈ থাকিব তাৰমানে একেটা দিন তাৰমানে একদম ভয়ংকৰ দিন তাৰমানে ইফালে গৰমৰ দিনো তাৰমানে চেজ হৈ আহিছে ইফালে ঠাণ্ডাৰ দিনো পৰিব আহিছে তাৰমানে গৰম ঠাণ্ডা পূৰা মিল খাই গৈছে না সংমিশ্ৰণ হৈ পেলাই একেদিন জ্বৰ কাহ বমি চবৰে হ'বাই ধৰিছে প্ৰায় একেটা দিন তাৰমানে একদম সেই তাৰমানে জ্বৰ কাহ হৈয়ে তাৰমানে একেটা দিনত আপোনালোকেও সাৱধানে থাকিব আৰু বাহিৰত গ'লে মাস্কখন মাৰি যাব কাৰণ মাস্কখন বহুত কাম দিয়ে আৰু ধূলি বালি তাৰমানে নোহোৱা হয় তাৰমানে মুখ চুখত বা নাকে চাকে মাস্কখন মাৰি যাব ডক্টৰে আজি এৰো আপোনালোকক সুস্থ হ'লে নিশ্চয় ভিডিঅ' দিম ভিডিঅ' পাব আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুস্থ হোৱাৰ কাৰণতে আপোনালোকক ভাল ভিডিঅ' দিব পাৰোঁ ভাল ঠাই দেখাব পাৰোঁ আশীৰ্বাদ কৰিব ধন্যবাদ জয় আই অসম।